वेलकम बैक माय यूट्यूब चैनल। आज नतुन एटा भिडिओ লৈ আপোনালোকৰ মাজলৈ মই আকৌ আহি গলো। এতিয়া হল কি আমি নিগমত এটা মানে কি হল প্ৰগ্ৰাম এটা হৈ আছে, তো আমি যাবলৈ কাৰণে ৰেডি, পুৰা মাংসটো উতলাই আছো, আপোনালোকক দেখাম এতিয়া। আৰু লগত মোৰ লগত যাব ৰঞ্জন যাব, এতিয়া অলপমান মানে ভিডিঅ' কল কৰি লৈছে। তো এতিয়া 9টা মান বাজিছে, এতিয়া মোৰ লগৰটোৱে ফোন কৰিলে ধুনীয়াকৈ বোলে আহি যোৱা বুলি কৈছে। এতিয়া ভাত খাই বিন্দাছ যাম। এতিয়া লগৰ এটা ক'বা নেকি কিবা? কোৱা। তো আজি আমি গৈ আছো সোণোৱাল কছাৰী অধিৱেশন চাবলৈ। তাত পুৰা ধামাকা হ'বলৈ গৈ আছে। ভিডিঅ'টো সম্পূৰ্ণৰূপে অকণমানো স্কিপ নকৰাকৈ চাই থাকক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি বিন্দাছ ষ্টাৰ্ট কৰিম। তাৰ মাজতে আপোনালোকক মই বনাই থকা মাংস বককৈ উতলা এটা মানে হেৰি এটা দেখাম, আপোনালোকে চাব মানে শ্বৰ্টটো কেনেকুৱা হৈছে। বলক মোৰ মানে মাংস পুৰা বক 50 টকা মাংস আনি বেয়া উতলাছো মানে পুৰা জোল টুপি খাই দিম মানে একদম মানে জলকীয়া দি পুৰা বনাই দিছোঁ। যে লগৰটোৱে বেছিকৈ খাব নোৱাৰে মানে, সেইটো কথা। মোৰ ভিডিঅ'টো এণ্ডিঙলৈকে। গায়ক আহিব, গায়কে গান গাব, আৰু আমি একদম মানে পুৰা নাচিম, ঘিপকৈ নাচিম। আৰু জানেই আৰু কেনেকুৱা নাচোঁ, কেনেকৈ হিলাই নাচোঁ পুৰা। আমাৰ যাওঁতে আমাৰ নতুনকৈ বনোৱা 4 লাইনৰ ছাইডতে একদম ধুনীয়া গছ ৰুই থৈছে। অলপ নাইট ভিউ আপোনালোকক দেখাই দিম ভিডিঅ'টো প্ৰথম ষ্টাৰ্টিঙতে। এইবোৰ নমো নাৰায়ণক পচন্দ নকৰো হৰি, আমি আকৌ ওলালোঁ ফাংচনলৈ বুলি। আপোনালোকে চাই থাকক। আমি এতিয়া ওলালোঁ, আৰু 2টা লগত ওলাব, আমি অন দা ৱে। চ' গাইছ, আমি এতিয়া যাব ওলালোঁ ৱে টু নিগম। পিছফালে আকৌ এণ্ট্ৰক লৈ কিনে আমাৰ লগৰকেইটা যাব ওলাইছে। এইকেইটা হাগ আমি গোটেইকেইটা লগত যাব ওলাইছোঁ। এতিয়া ওপৰত দেখি নাই টৰ্চ মাৰি লৈছোঁ, আন্ধাৰ ফেচটো দেৰি নহ'লে চিনিয়ে নাপাব। অ'কে লেটছ গো, আকৌ ষ্টাৰ্ট। চ' ইমান ৰাতি আমি গৈ আছোঁ। এতিয়া ছাইডত এইটো নতুনকৈ এইটো বাইপাছটো বনি আছে, এইটোকে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ মই। ছাইডত দেখি নাই গছ কিবাকিবি ধেৰ ৰুই থৈছে ধুনীয়াকৈ। এইটো লাইটৰ পোহৰত আন্ধাৰত এতিয়া ভালকৈ থাকে দেখি নাই পোৱা আপোনালোকে। এয়া আমি খনিকৰ চাৰিআলি পাই গ'লোঁ। পুৰা চুনচান হৈ আছে। তো এয়া সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা। তো আমি মেইন এটা ষ্টাৰ্টিং গেটখন পাই গ'লোঁ, আৰু অলপ দেৰি গৈ কিনে আমি পাই যাম মেইন বাকী জেগাটো। আমি পাই গ'লোঁ গোটেইকেইটা য'ত অধিৱেশন হৈ আছে। আজি লাষ্ট ডে হয় সোণোৱাল কছাৰী। কেনেকুৱা ভিৰটো কেনেকুৱা হৈছে? ইয়াৰ পিছফালে দেখিছে আমাৰ ভিৰটো পুৰা সাংঘাতিক ভিৰ আছে, আৰু একদম ডেক'ৰেশ্যন দিয়াত মজা। আমি এতিয়া ভিতৰলৈ গৈ কিনে দেখিম, আৰু বেলেগ চালিয়া বস্তু দেখিবলৈ পাব ইয়াত। চাই থাকক, পুৰা ভিডিঅ'টো ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। এতিয়া মানে ভিতৰলৈ যাম, আৰু আমি ভিতৰত এণ্ট্ৰি হৈছোঁ। ইয়াত ধুনীয়া ল'ৰা, ধুনীয়া ছোৱালী, পুৰা অভাৰঅল। মামা এই লগ পালোঁ। এয়া আমি এতিয়া সোমাই আহিলোঁ ভিতৰত। এটা পুৰা মানে মানুহ পুৰা ভিৰ আছে। এতিয়া ভিতৰলৈ গৈ আছোঁ। ছাইডত এইবিলাক দেখিবলৈ পাইছে, ধুনীয়া খাবলৈ দোকান পোহাৰ ধুনীয়াকৈ দিছে। আল্টিমেট আৰু নক'বা আৰু পুৰা হেভি। আৰু অহাৰ লগে মোৰ মানে একদম পুৰা খাচ আঁতৰখিনিক লগ পাই গ'লোঁ। এতিয়া মানে মই আঁতৰখিনিক মোৰ গোটেই হিয়া আমঠো এইবোৰ গোটেই এই লিভাৰ কিডনি গোটেই চব এইবোৰ মোৰ। এতিয়া গোটেইবোৰ একদম পুৰা নাচিম। এতিয়া মিটিং হৈ আছে এইটো চাইডত ডাঙৰ এটা পেণ্ডেল দিছে। এতিয়া কিবা মানে সিহঁতৰ কিবা এটা ডিছকাছ হৈ আছে, মিটিং হৈ আছে। অলপ পিছতে পুৰা মানে ছিংগাৰ উঠিব, পুৰা নাচিম, পুৰা ধিনচিক নাচিম। যিটো ভিৰ হৈছে চবফালে চালে মানে গোটেই আঁতৰিয়ে ওলায়। ইফালে চালোঁ আঁতৰি, ইফালে চালোঁ আঁতৰি। এইটো এটা জহনী এটা ইয়াত ৰখি আছে। এইটো এটা পকৰি লৈ ৰখি আছে। কি কৈছ? দেখো নাই। অ' ইয়াত আছে।
এইয়া পকৰি ষ্টাৰ্ট এই সুলেখা আজি দা সঁচা প্ৰেম কৰিম কিবা এটা খুৱাম বুলি কৈছিল যে কি তই অকল এটা পকৰি খাই কিনে চব সমাপ্ত দি দিলি নেকি কলেজত নেই মোক অলপ ঘূৰি লওঁ হা আমি এই গোটেই ডুম আহিছোঁ একদম তো কথাটো হ'ল সেইটো এতিয়া মানে পকৰি চকৰি খালোঁ আৰু পকৰি চকৰি খাই মেলি ওলালোঁ এতিয়া লগৰকেইটা আগত গৈ আছে দোকানখনৰ ফালে আমিও গৈ আছোঁ কোনকেইটা অঁ সেইকেইটা হয় হয় লগৰকেইটা আগত গৈ আছে আমিও পিছে পিছে গৈ আছোঁ বল 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 কোন বল বল আজি দা সঁচা প্ৰেম ডাইক মানে প্ৰেম হ'লে ডাইক সঁচা প্ৰেম আৰু দেই ধুনীয়া ছোৱালী দেখিলে ডাইক সঁচা প্ৰেম লগত যদি লগৰখিনি থাকে ন ব্লগ বনোৱা মজাই বেলেগ এয়া হৈ গ'ল ইয়াত লিখা আছে আই লভ সোণোৱাল কছাৰী আই লভ বহুত ভাল পাওঁ ইয়াত চিম্বলটো লগাই দিছে বহুত ধুনীয়াকৈ বনাইছে ইয়াত দিনত আমাৰ ছোৱালীবিলাকে বহুত ফটো মাৰিলে ধুনীয়া ধুনীয়া এতিয়া আমি অন্য এখিনি মানে এইফালে এইটো ছাইডত আৰু এইখিনি মানে বজাৰ বহাইছে এইফালে আলিলৈকে এইফালে আলি ভাললৈকে বহাইছে আমি এতিয়া সেইফালে চাবলৈ যাম ধুনীয়াকৈ টিপটপ আমি ধুনীয়া ধুনীয়া ভণ্টি কেইজনীমান দেখিছোঁ এতিয়া ভণ্টি কেইজনীৰ ওচৰলৈ যাম এতিয়া ধুনীয়াকৈ ভণ্টি এই তোমালোকে এয়াই নেকি বাৰু তই পলাই দিছা যে হে শুনা আকৌ এটা চিক্ৰেট কথা এটা কওঁ ভণ্টি শুনা আকৌ কিয় হিলা ডালা না পূৰা ঘূৰি ঘূৰি এতিয়া মানে আমি অ'পেন কিছুমান দোকানৰ ওচৰত পাই গৈছোঁ কোনে সোমাই অহা এইবিলাকত মানে পূৰা অ'পেন মানে ইয়াত মানে ষ্টাইলিছ দোকান কিছুমান বনাই দিছে মানে অস্থায়ী হয় এইবিলাক অধিৱেশনৰ কাৰণে বনাইছে মানে ইয়াত পূৰা মানে দেখিব পোৱা গৈছে পূৰা আল্টিমেট মানে পূৰা এনেকৈ খৰিকা দি পূৰা মাংস এইবাৰ শিঙি দিছে পূৰা বনাই আছোঁ এয়া আমি লগ পালোঁ আমাৰ আংকুল বুলি ক'লো হয় নাই আংকুল আণ্টি সিহঁতক লগ পালোঁ আপোনালোক ক'ৰ পৰা আহিছে আমি জকাই কলিয়নি পৰা দেই কলিয়নিৰ পৰা আহিছে আমি এতিয়া আমি এই ষ্টিকবিলাক দেখিছোঁ ন অ'পেন ষ্টিক সোণৰ কছাৰী তো ইয়াত আমি এতিয়া মানে এটা SMS দিম এতিয়া যে কেনেকৈ বনাব কি বাইদেউ কৈ দিব মানে অকণমান মানে অ'পেন বেলেগততো এইবিলাক দেখিব পৰা নাযায় ন বেলেগ মানুহবিলাকে চাব মানে ধুনীয়াকৈ এতিয়া ইয়াত এটা আল্টিমেট এটা ভিডিঅ' বনাব গৈ আছোঁ বহুত ধন্যবাদ দেই আমাৰ ফালৰ পৰা ঠিক আছে আৰু বেটীজনী কেনি গ'ল এইজনী এইজনী লাজ কৰিছে লাহে দিয়া তুমি অকল হাঁহি দিলে হ'ব লাজ কৰিছে এতিয়া আমি অৰ্ডাৰ কৰিছোঁ ইয়াত এতিয়া ষ্টিক অৰ্ডাৰ কৰিছোঁ ষ্টিক এতিয়া বাইদেউ একদম ধুনীয়াকৈ টিপটপ বনাই দিব বুলি কৈছে এতিয়া সেইটোকে অকণমান দেখাই দিম আৰু হয় নাই বাকীবিলাকে অলপ লোভ পানী পৰি থাকক থেংক ইউ তোমাৰ কামবিলাক ভালে কুশলে যাওক আমিও সেইটো আশীৰ্বাদ থেংক ইউ মোৰ লাহোৱালত নহয় ধন্যবাদ ঠিক আছে লাহোৱালত ডিব্ৰুগড় লাহোৱাল তোমাৰ ডাঙৰ কথা ন ওচৰতে আৰু বেছি দূৰ নহয় এই যায় নেকি আচ্ছা লগ পাম তেতিয়াহ'লে ঠিক আছে বাই মানে এখন মানে আল্টিমেট দোকান এইফালে ছাইডত দেখিছে এইবিলাক লোহৰ পানী পৰি থাকে আৰু দেখিলে মানে প্ৰক এনেকৈ অসমীয়াত গাহৰি এইয়া আহি গ'ল আমাৰ মেইন বস্তুটো এতিয়া খাই চাম কেনেকুৱা বনিছে খাই চাম মানে মজা বনাইছে পিচকেইটা আল্টিমেট ना जवाब ये सिर्फ खाने से पता चलता है कितना अच्छा है लेकिन आप लोग भी कभी कभी ऐसा फेस्टिवल मिल जाए तो आप लोग भी टेस्ट करना मज़ा आता है खाने से
নাচিছা নিতুল আহিব নিতুলে বহুত ধুনীয়া গীত গায় আমি একেলগে গাম নাচ 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 ঠিক আছে আমাৰ বাইদেউ নাচ 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 মানে মজা মজা নাচ নাচ বাকী পিছত পাতি শুনিছে নেকি শুনিছে নাই শুনিলে গাব লাগিব গাব ঈশ্বৰেও নোৱাৰে আঁতৰাব মোৰ পৰা সদায় থাকিবে প্ৰিয়া মন মধুমাৰিতা কিয় বাৰু গাঁঠিছো বাৰে বাৰে তোমাৰে নাম ঈশ্বৰেও নোৱাৰে আঁতৰাব মোৰ পৰা সদায় থাকিবে দুটিৰ দৰিছা নিয়ৰৰ পাৰে খালিৰে পুবাৰী তোমাৰে নাম নাচি নাচি মানে কঁকাল বিষ হৈ গৈছেগে তো আৰু নেনাচো আৰু এতিয়া আমি গোটেইকেইটা ইয়াৰ পৰা যাবগৈ লৈছোঁ পুৰা ঘাম চাম ওলাই গ'ল এতিয়া আৰু যাওঁগৈ আৰু ঘৰতে শুই থাকোগৈ আৰু এতিয়া এনেকে বিহু এনেকে গাই থাকিলে মানে এৰি থৈ যাব বেয়া লাগে এতিয়া মোৰ লগত যদি এতিয়া ছোৱালীজনী থাকিলে হ'লে মই নাচি থাকিম এতিয়া মন নগ'ল হ'লে এতিয়া আমি বৰলাকেইটা কি নাচিম কি ফূৰ্তি কৰিম তাকে লাহেকৈ যাওঁগৈ ঘৰলৈ ঘৰৰ বিচনাখনৰ সমান কেতিয়াও হ'ব নোৱাৰে
তো কাইলৈ কঁকাল বিষ খোৱাকৈ এতিয়া অকণমান যাওঁগৈ ৰেষ্ট লৈ লওঁ আকৌ এতিয়া বহাগ বিহু আহি আছে পৰি নাচিবলৈ আছে ওলাই আহি কেনে আমি এতিয়া বাইক য'ত থৈছিলোঁ স্কুটি য'ত থৈছিলোঁ তাৰ পালি কাষৰ পাই গ'লোহি তো আজি ভিডিঅ'টো চাই কেনে কেনেকুৱা পালে কমেণ্টত ধুনীয়াকৈ জনাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এইবিলাকতো থাকিবই লাগে আৰু আপোনালোকৰ ফালৰ পৰা তো আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু বহুত বেছি ভাগৰ লাগিছে নাচিলোঁ বাগিলোঁ আৰু টোপনিও ধৰিছে এতিয়া লাহেকৈ যাওঁগৈ আৰু এতিয়া ৰুম যাওঁগৈ আকৌ তো আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ বাই বাই আপোনালোকৰ গোটেই দিনটো শুভ হওক তাৰে কামনাৰে